ঐ ভলুৱা মোবাইলকে টিপি থাকিবিনে? আহ অকণ ওলাই যাওঁ। নাই খুৰা, মোৰ ইম্পৰ্টেণ্ট মেথছ এখন চলি আছে। মই শেষ কৰিহে ওলাই যাব পাৰিম। হাই তোৰনো কি ইম্পৰ্টেণ্ট মেথ চলিছে? আপুনি বুজি নাপাব এইবিলাক, দিয়ক। হ'ব দে, বহুত চালি, বৌ অকণ ওলাই যাওঁ। ৰ'ব অকণমান টাইমহে আছে, শেষ কৰি পেলাই ওলাই যাম নহয়। মোহন তোৰ আকৌ কলৈ যাব হ'ল? নাই নব, অকণমান দোকানৰ মুখৰ ফালে ওলাই যাওঁ। তই এতিয়া কলৈকো নাযাবি, ককাইৰে আহি আছে নহয়। ককাইৰ লগত এফালে যাব লাগিব তই। নব, ককাইদেউৰ লগত আকৌ কলৈ যাব হ'ল? আমাৰ ভাড়া দিয়া যে ঘৰটো, কোনোবাই বোলে চাবলৈ আহিব, তাকে ককাইদেউ লৈ আহি আছে লগত। হয় নেকি? ভালেই হ'ল দিয়ক। সেই ঘৰটো বহুত দিনৰ পৰা পৰি আছে, মানুহ দুনুহ নথকাকে। হয় দে, ভাড়া চাড়া একো নোপোৱা হ'লো। এতিয়া যেনিবা ককাই কাৰোবাক বিচাৰি পালেগৈ বোলে, তাকে লগতে লৈ আহি আছে। তই যাব লাগিব নহয় ভাড়া ঘৰকেইটা দেখাবলৈ আকৌ। হ'ব দিয়ক, যাম নহয় ককাইদেউৰ লগত। লগতে আমাৰ এই ভলুৱাটোকো লৈ যাম। হ'ব দে, প্ৰথমতে তই কাপোৰ এটা পিন্ধি ল'গৈ যা। এনেকে বডিডাল দেখুৱাই ঘূৰি ফুৰিলে মানুহে ভাল নাপায় নহয়। নবৌ, বডি বনাইছোঁ কি কাৰণত? দেখাবলৈতো বনাইছোঁ, সেইকাৰণেতো কাপোৰ নিপিন্ধো। সেইকাৰণেতো মই তোমাৰ লগত নাযাওঁ। মোৰ লগত যাবলৈ তই কিয় লাজ পাৱ নেকি? হয় আকৌ, তোমাৰ যিডাল বডি মোৰ কেটেকা মেটেকা গাটোৰ লগত নিমিলেই। মানুহবিলাকে কয় সেয়া চা বোলে হাতী আৰু মাখি একেলগে ঘূৰি ফুৰিছে। মই পাই যিহে লাজ পাওঁ। হে মানুহৰ কথাবোৰ। মোৰ চখ আছে, মই বডি বনাইছোঁ, খালী গাড়ী ঘূৰিমেই। মোহন, হ'ব দেচোন, তই যা কাপোৰ এটা পিন্ধিয়ে লগৈ। নাই, কাপোৰ পিন্ধিবলৈ নাই দেই। মই যলৈকে যাম কিন্তু এনেকেই যাম। হ'ব দে, তই যি কৰ কৰ। হেৰা, শুনিছানে? মোহন ঘৰত আছে যদি পঠিয়াই দিয়াচোন তাক। মই ৰৈ আছোঁ বাহিৰতে। আছে গৈছে, ৰ'ব। যা মোহন, ককাইৰে আহি পালেহি। গৈছোঁ নব। ভলুৱা আহ লগত আহ। মোহন খুৰা, গৈছোঁ ৰ'ব। বাপৰে, এই থৈয়ে গুচি গ'ল দেখোন। আপোনাৰ ভাইটো আহিবনে নাহে? আমাৰ ৰৈ আমনি লাগিছে নহয়। আহিব, আপুনি চিন্তাই নকৰিব। বাপৰে, ইয়াৰ ভিতৰৰ পৰা ওলাওঁতে ইমান টাইম লাগেনে? ককাইদেউ আহি পালেহি? তোৰনো ভিতৰৰ পৰা ওলাওঁতে ইমান টাইম লাগেনে? নাই, কাম এটা কৰি আছিলোঁ, সেইটো কাৰণেহে অকণ দেৰি হ'ল। এখেতসকলক লগত লৈ আমাৰ ভাড়া ঘৰটো দেখাই আগো যা। ভাড়া ঘৰটো পইচা পাতিৰ কথা পাতিলে নাই বাৰু? নাই, আগতে ঘৰ দুৱাৰবোৰ চাই লওঁচোন, তাৰপিছতহে পইচা পাতি কথা পাতিম আকৌ। হ'ব দিয়ক বাৰু। মোহন, যা এতিয়া। ব'লক খুৰা, আপোনাক ঘৰটো দেখাই আহোঁগৈ। আহা। আমাৰ আকৌ ঘৰ পচন্দ নহ'লে আমি বেলেগ ঘৰ বিচাৰিবগৈ লাগিব নহয়, সেইটো কাৰণে অকণ সোনকালে আহা। ভলুৱা বৌ মোৰ লগত বৌ তই। ব'লা খুৰা। এই মানুহখিনি আকৌ ভয় নাখায়তো? জানো ইমান ধুনীয়া ঘৰটোত কিহেনো আশ্ৰয় ল'লে নাজানো আৰু। হয় দিয়ক, কোনোবা মানুহ আহিলে ভয় খুৱাই খালি। সেইকাৰণেতো আমি ভাড়া ঘৰৰ মানুহ নোপোৱা হ'লো। হয় দিয়ক। হেৰা ভাইটি, আৰু কিমান দূৰ আছে? নাই খুৰা, বেছি দূৰ নাই, অকণমান গ'লে পাম আৰু। জানো তুমি অকণমান বুলি কৈ ইমান দূৰ খোজ কঢ়াই দিছা। খুৰা, অকণমান খোজ কাঢ়িবই লাগিব, আৰু আপোনাৰ এইটো বয়সত অকণমান খোজ কাঢ়িবও লাগে দিয়কচোন। হয় দিয়া, কিনো কথাবিলাক কোৱা তুমি দেই। বাপৰে, সৌটো ঘৰ চোৱাচোন। ভাইটি, এইটো ঘৰ কাৰ হয় বে? ইমান মজা লাগিছে দেখি। ককাইদেউ, হয় চাওকচোন, ইমান ধুনীয়া লাগিছে ঘৰটো, একেবাৰে জিলিকি আছে। ব'লক, সেইটো ওচৰলৈকে আমি গৈ আছোঁ। তোমালোকৰ ঘৰ সেই বিল্ডিংটোৰ কাষতে নেকি? বিল্ডিংটোৰ কাষতে নহয় বাৰু, সেই বিল্ডিংটোৱে আমাৰ। কি? শুনিছে, ঘৰটো কিন্তু মোৰ আঁতৰ পৰাই পচন্দ আছে। আমি কিন্তু ইয়াতে থাকিম দেই। ৰ'বাচোন, ঘৰটো আকৌ ওচৰলৈ গৈ চাই লওঁচোন, আৰু ঘৰ চাই দামটো বহুত ক'ব যেন লাগিছে। নহয় খুৰা, ঘৰৰ দাম ইমান নহয় দিয়ক। ব'লকচোন বাৰু ওচৰত গৈ চাই ল'ব। ব'লা। ভাইটি, জল্দি আহা না। দেখিছেতো ভলুৱা, ঘৰ দেখি একে ৰ'বই পোৱা নাই। পিছত নপলালেহে আছে। এইটো শুনিব, ব'ল এতিয়া ব'ল। ঘৰটো চাওকচোন, ইমান ধুনীয়া লাগিছে। হয় দিয়া, বহুত ধুনীয়া লাগিছে কিন্তু। জোঁৱাই, আমি কিন্তু এইটো ঘৰেই ল'ব লাগিব দেই। পাপা, ব'লাচোন এপাক ভিতৰৰ পৰা আহোঁগৈ। নাই, এতিয়া নাযাওঁ দে। ঘৰটো বাহিৰৰ পৰাই ইমান ধুনীয়া, আৰু ভিতৰৰ পৰা কেনেকুৱা হ'ব গম পোৱা গ'ল। হয় দিয়ক, ভিতৰলৈ নগ'লেও হ'ব। ব'লাচোন এপাক গৈ আহোঁ। নালাগে ল'ৰা, জিদ কৰি নাথাকিবি। ঘৰটো ভিতৰটো অকণমান আপোনালোকে নিজেই চাফ চিকুণ কৰি ল'ব লাগিব।
বহুত দিন মানে পৰি ধৰি আছে যে মকৰা জাল চকৰা জাল গোট খালে চাগে। হ'ব দিয়া, আমি গোটেইকেইটাই গোট খাই পেলাই চাফ চিকুণ কৰিম নহয়। ব'লা ব'লা, তোমাৰ ককাইদেউৰ লগত পইচা কথা পাতোংগৈ, কিমান বা আকৌ ভাড়া কয়। হেৰি আপুনি যিমানে ভাড়া কৰে এইটো ঘৰ কিন্তু লাগিবই দেই। জোৱাই, এইটো ঘৰ কিন্তু আমাক লাগিবই। কিমান ধুনীয়া লাগিছে। দেউতা এইটো ঘৰ তুমি ল'বই লাগিব। হ'ব কথা বতৰাবোৰ আগত পাতি আহোঁগৈ ব'লাচোন বাৰু। আহক খুৰাহঁত, আমি এতিয়া ঘৰলৈকে গৈ থাকোঁ। ব'লা ব'লা। ঘৰটো কিন্তু মোৰ চকুত লাগি গৈছে দেই। মোৰো লাগিছে। আমাৰো যদি এনেকৈ এটা বনাব পাৰিলোহেঁতেন। হ'ব দে, কেতিয়াবা নহয় কেতিয়াবা জোৱাই বনাব নহয়। এতিয়া এইটো ঘৰতে থাকোঁ। হ'ব দিয়ক দেউতা, এতিয়া ব'লক। হেৰা ভাইটি, আমি বাহিৰতে ৰখোঁ মাতা তোমাৰ দাদাক। নাই ভিতৰলৈকে ব'লক, জেগা আছে নহয় আমাৰ বহিবলৈ। দেউতা কিনো কথাবিলাক কৈ থাকা তুমি। ব'লা ব'লা ভিতৰলৈকে ব'লা। ঠিক আছে তেনেহ'লে, ব'লা ভিতৰলৈকে যাওঁ। বাহিৰত এনেও গৰম বেছি। হেৰা, ইহঁতৰ বা ঘৰটো পচন্দ হৈছেনে নাই? হ'ব ঘৰ দেখিয়ে পগলা হৈ যাব নহয়। সেইটো বাৰু হয়। আহিলে আপোনালোক? আহিলোঁ। পিছে ঘৰ দুৱাৰ কেনেকুৱা, পচন্দ হ'লনে বাৰু? ঘৰ পচন্দ মানে বৰ ধুনীয়া ঘৰ এটা বনাই থৈছে দেই আপুনিও। হয় দিয়ক, বহুত টকা খৰচ হ'ল সেইটো ঘৰ বনাওঁতেও। হয়, আজিকালি যিহে বস্তুৰ দাম, খৰচটো হ'বই ন। তাতে ঘৰো আপুনি ৰমক জমক কৰি ৰাখিছে। এতিয়া কওকচোন, ঘৰৰ ভাড়া আপোনালোকক মাহে কিমানকৈ লাগিব বা? ঘৰটো আপুনি দেখিছেই কিমান ধুনীয়াকৈ বনাই ৰাখিছোঁ। দিব আৰু টকা 6,000 মানকৈ মাহে। হেৰা জোৱাই, হ'ব দিয়া, 6,000 টকাতে মান্তি হৈ যোৱা। নাই ৰ'ব, আপুনিও এনেই চুই থাকে। ককাইদেউ, 6,000 টকা বহুত বেছি হৈ যায় নহয়। নাই, আমি ঘৰ চাইহে দাম কৈছোঁ। ঠিক আছে বাৰু, আমি একে পূৰাপূৰি টকা 5,000 দি দিম। হ'বনে বাৰু আপোনাক? হ'ব দিয়া, মিলা প্ৰীতিকৈ থাকিলেই হ'ল আৰু। ঠিক আছে, থেংক ইউ দেই, আমাক ইমান ধুনীয়া ঘৰ এটা দিয়াৰ কাৰণে। হ'ব বাইদেউ, কিন্তু ভাড়াটো সময়মতে দি গ'লেই ভাল হ'ব আৰু। নাই পইচা খেলি মেলি নাপাই দিয়ক, সময়মতে ভাড়া পাবই আপোনালোকে। খুৰাহঁত, এতিয়া পিছে আপোনালোকে ঘৰ ল'ব কেতিয়া? ল'ম, আমি আজিয়েই ঘৰ ল'ম। হয় নেকি? কিন্তু আপোনালোকৰ বেডিং পত্ৰ ক'ত? আমাৰ বেডিং পত্ৰখিনি আনিবগৈ লাগিব, আগৰ আমি য'ত ভাড়া আছিলোঁ তাৰ পৰা। হ'ব, যেতিয়াই লৈ ল'ব বাৰু আপোনালোকে। কিন্তু আপোনালোকে বেডিং পত্ৰ অনালৈ ৰাতি হৈ নাযাব জানো? হ'ব, ৰাতি হ'লেও আমি আহি যাম দিয়ক। হয় দিয়ক, চিন্তা কৰিব নালাগে, আমি আহিমেই বাৰু। ভাইটি, আমি ৰাতি হ'লেও আহিম, কালিলৈ হ'লেও আহিম, মুঠতে আহিমেই এইটো ঘৰত। ঠিক আছে খুৰা, আপোনালোক যেতিয়াই আহে আহিলেই হ'ল। হেৰি, এতিয়া আমি গৈ থাকোঁ ব'লক, তেতিয়াহে সোনকালে পামহি আকৌ। হয় দিয়া, এতিয়া ইয়াত দেৰি কৰি থাকিলে কিন্তু আমাৰ সেইফালেও দেৰি হৈ যাব। ব'লক দেউতা, আমি বেডিং পত্ৰ আনোগৈ সোনকালে। এতিয়া আমি যাওঁ দেই। যাওঁ। বন্ধুসকল, আমাৰ এই ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট বক্সত জনাব কিন্তু। আৰু বন্ধুসকল লগতে ছাবস্ক্ৰাইবটোও কৰি দিব, আৰু লগতে লাইকটোও দেই। আৰু বন্ধুসকল, আমাৰ এই কাহিনীটোৰ নেক্সট পাৰ্টটো চাবলৈ হ'লে কমেণ্ট কৰক নেক্সট পাৰ্ট বুলি। ধন্যবাদ।